আমাৰ এই দেৱৰবিল গাঁৱত হয়তো পানী উঠিছিল, নদীৰ পানী উঠিছিল আৰু ভাঙিছিল, খানিকো অলপ জেগা ভাঙিছে। ভাঙাৰ কাৰণে আৰু মানুহগিলা লঘোণে আছিল, নাখাই আছিল। তাৰ পাছতে এই আমাৰ কিবা চৰাইগড়া ছাৰা আহি ফোন কৰিছিল, চৰাইগড়াক খবৰ দিছিল। খবৰ দিয়াৰ পাছত সিহঁতে চাউল আৰু দালি আৰু কিবা তেল সোনকালে আনিছিল। সিহঁতে ভাগাভাগি কৰি আছে আৰু চৰাইগড়ে ছাৰে এই নদীটোও চাইছে। নদীটোৰ কাৰণে এইটোও মানে বান্ধৰ কাৰণে কিবা পাৰ্কো বান্ধৰ কাৰণে কিবা একটা কৰিব আৰু কি 2-1 দিনৰ ভিতৰতে কৰিব। আৰু আমাৰ এই খৈৰাবাৰী আৰু দেৱৰবিল সেই গাঁৱত কিবা অসুবিধাৰ কাৰণে, চলা ফিৰা অসুবিধাৰ কাৰণে তাতে একটা ব্ৰিজ, কিবা একটা বাঁহৰ ব্ৰিজ বনাই দিয়াৰ কাৰণে আৰু আমাৰ এই দেৱৰবিল গাঁৱতো এনেকুৱা এটা ব্ৰিজ সিহঁতে স্বীকাৰ কৰিছে যে আমি কালিৰ পৰা কামটো আৰম্ভ হ'ব। ছাৰক আমি বিৰাট ধন্যবাদ দিলোঁ। ছাৰে যে লগে লগে নিজে আহিছিল, নিজে আহি বস্তুটো বিতৰণ কৰি দি গ'ল। ছাৰ তাতে আছে 70 ঘৰ আছিল। ছাৰক আমি ধন্যবাদ দিলোঁ। বিৰাট ভাল কৰিছে ছাৰ। তেনেকুৱা ছাৰ আমাৰ লাগে আৰু দ্বিতীয়বাৰ আৰু আগন্তুক দিনত লাগে। এইটোৱে আমাৰ কথা। ছাৰক ধন্যবাদ দিলোঁ। এইটোৱে আমাৰ